UPPL जिंदाबाद 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 UPPL जिंदाबाद UPPL जिंदाबाद सरकार चली आছিলে আমি ওপৰত আছিলো আপোনালোকে তলত কাম কৰি আছে যেতিয়া ইলেকশন ঘোষণা হল আপোনালোকে ওপৰত আহি গল বুঝছেনে এতিয়া আমিও আপোনালোকৰ সমান হৈ গলো সক আমাৰ দলৰ তৰফৰ পৰা 40টা সমষ্টিত আমাৰ প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰিলে আৰু 40টা সমষ্টিতে আমি যোৱা এক বছৰৰ পৰা প্ৰিপাৰেচন কৰি আছিলো আমাৰ এটা নিজৰ এটা থিওৰি এটা ওলাই পুৰ মেন ইলেকশন থিওৰি বুলি এই থিওৰিত আমি কাম কৰি আছিলো আৰু এতিয়া 40টা সমষ্টিত কোনো এটা সমষ্টি এনেকুৱা নাই য'ত আমাৰ UPPLৰ বুথ কমিটি নাই বা কাম কৰা নাই সব ভালকে কাম কৰি আছে আৰু আজিৰ তাৰিখত যদি আপোনালোকে মোক খুদিছে যে ক'ব পাৰো একক সংখ্যা গৰিষ্ঠলৈ চৰকাৰ বনাবলৈ গৈ আছে UPPLে ইয়াত কোনো সন্দেহ নাই কালি হাগ্ৰামা মহিলাৰে কৈছে যে UPPL লাড্ডা হেখৰ পৰা তলৰ ফালৰ পৰা এক নম্বৰ থাকিব UPPL কি ক'ব এক নম্বৰ থাকিব তলৰ ফালৰ পৰা এক নম্বৰ তলৰ পৰা এক নম্বৰ তো হাগ্ৰামা মহিলাৰীৰ যাদুৰ লাঠিটো ভাঙি গ'ল আৰু দাঁত নোহোৱা সিংহ এইটো মানে মাংস খাব নোৱাৰে একো খাব নোৱাৰে সো আজিকালি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দাঁত নোহোৱা সিংহৰ নিচিনা তেখেতে নিজকে ভাবি লয় মই সিংহই আছোঁ কিন্তু দাঁত নাই গতিকে তেখেতৰ কথাবিলাকৰ কোনো ভেলু নাই এতিয়া UPPLে কাম কৰিছে আমি 5 বছৰ ৰাইজৰ লগত আছোঁ ৰাইজক হৃদয়ৰ পৰা সেৱা কৰিছোঁ গতিকে UPPLে এই ইলেকশ্যনত বহুত ভাল ফল কৰিব এইটো নিশ্চিত তেওঁ কৈছে আৰু UPPLৰ কৰ্মীবিলাক তেওঁৰহে সমৰ্থক তেওঁক ফ্লাইং কিছ দিয়ে বোলে UPPLৰ কৰ্মীবিলাক তেওঁৰ সমৰ্থক তেওঁকহে ফ্লাইং কিছ দিয়ে এনেকুৱা সপোনৰ দুনিয়াত থাকিলে ভাল হয় হাগ্ৰামা মহিলাৰীটো আমি জানো আগৰ পৰাই এটা সপোনৰ দুনিয়াত থাকে তেখেতে বহুত ৰোমান্টিক হয় মানুহটো সেইকাৰণে কেতিয়াবা ক'বাত দেখা পায় আপুনি মটৰচাইকেলতো দেখা পায় তো তেনেকুৱা এটা সপোনৰ দুনিয়াত সদায় থাকিলে ভাল হয় হাগ্ৰামা মহিলাৰ ডাঙৰে নিজৰটো নিজে সন্তুষ্ট লৈ থাকক তাৰটো মোৰ ক'ব লগা নাই হাগ্ৰামা হেলিকপ্টাৰৰে আছে আপুনি তোৰ নোহোৱা হৈছে আপুনি হেলিকপ্টাৰ কৈছে কি কৈছে হেলিকপ্টাৰ আপুনি ব্যৱহাৰ কৰিব কি কৈছে হেলিকপ্টাৰ অঁ আপুনি ব্যৱহাৰ কৰিব নেকি হেলিকপ্টাৰটোতো আপুনি যে ইলেকশ্যন কেম্পিংটোত তুংগত হয় তেতিয়া দূৰ জাগা যদি কভাৰ কৰিব লাগে হেলিকপ্টাৰ প্ৰয়োজন হয় কিন্তু হাগ্ৰামা মহিলাৰীয়ে UPPLক ভয় কৰি বহুত আগৰ পৰাই হেলিকপ্টাৰ ব্যৱহাৰ কৰি ভাবিছে কি হেলিকপ্টাৰ আনিলে মিটিংবিলাকত মানুহ হ'ব আৰু তেতিয়া মোৰ অলপ এটা দুটা ভোট বাঢ়িব কিন্তু তেখেতৰ দেখা গ'ল যে একো লাভ হোৱা নাই তো সেইকাৰণে তেখেতে এতিয়া মানে খুব কনফিউজনত আছে যে কেনেকৈ বড়োলেণ্ডত ভোট ল'ব নেক্সট চৰকাৰ UPPLৰে আহিব এইটো নিশ্চিত আৰু এইকাৰণে হাগ্ৰামা মহিলাৰ ডাঙৰ হাতত তেনেকুৱা কোনো অস্ত্ৰ নাই যিয়াৰ দ্বাৰা তেখেতে UPPLক ক্ৰিটিচাইজ কৰিব পাৰে আৰু নেক্সট ইলেকশ্যনত তেখেতে ৰাইজৰ মন জয় কৰিব পাৰে থেংক ইউ আগ্ৰাসন বিশেষকৈ মুখ্যমন্ত্ৰীয়ে জপিয়াই পৰিছে বিটিআৰত বিজেপিৰ আগ্ৰাসনে UPPLক কিবা ক্ষতি কৰিব চাওক এতিয়ালৈকে আমি যোনে নিৰ্বাচন খেলিবলৈ আহিছোঁ এইটো আমি আগ্ৰাসন বুলি কোৱা নাই যে তেখেতসকলৰ অধিকাৰ আছে নিৰ্বাচন খেলিছে কিন্তু UPPL হিচাপে আমি এই অঞ্চলৰ ৰাইজৰ দুখে সুখে বিভিন্ন সময়ত আমি আছোঁ গতিকে ইয়াত আমি দেখা নাই কি UPPLৰ কিবা ক্ষতি হ'ব যোন দলে আহক যোন দলে কেম্পিং নকৰক কিয় UPPLৰ একো ক্ষতি নহয় এইটো নিশ্চিত